আজি এটা সুন্দৰ প্ৰেম কাহিনী আপোনালোকৰ বাবে লৈ আহিছোঁ শুনকচোন। কলেজত এজন ল'ৰাই এজনী ছোৱালীক মনে মনে বহুত ভাল পাইছিল। অলপ দিনৰ পাছত ল'ৰাজনে ছোৱালীজনীৰ সৈতে ফ্ৰেণ্ডশ্বিপ কৰিলে। লাহে লাহে তেওঁলোক দুয়োৰে মাজত বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিল আৰু সেই বন্ধুত্ব সম্পৰ্ক গভীৰ হৈ গ'ল। ল'ৰাজনৰ প্ৰেম ভালপোৱাৰ গভীৰ হৈ পৰিব ধৰিলে। কিন্তু ল'ৰাজনে মনৰ কথা ছোৱালীজনীৰ সন্মুখত প্ৰকাশ কৰিবলৈ ভয় খাইছিল। যদি ছোৱালীজনীয়ে তাৰ প্ৰপ'জ একচেপ্টেই নকৰে, যদি তাই বন্ধুত্ব ভাঙি দিয়ে, তেন্তে কি হ'ব? ল'ৰাজনে বহুত কষ্ট সহ্য কৰি নিজৰ ভালপোৱাৰ কথা গোপনে ৰাখে ছোৱালীজনীৰ পৰা। তোমাৰ সৰু সৰু অভিমানৰ টোপোলাটিল। লাহে লাহে কলেজ শেষ হ'ল আৰু তেওঁলোক দুয়ো এতিয়া বাহিৰত হোটেল বা পাৰ্কত লগ হৈ কথা বতৰা পাতিবলৈ ধৰিলে। এদিনৰ কথা, ল'ৰাজনে ছোৱালীজনীলৈ ফোন কৰিলে আৰু সি ছোৱালীজনীক দৰকাৰী কথা আছে বুলি ক'লে আৰু ছোৱালীজনীয়েও ল'ৰাজনক ক'লে, মোৰো এটা দৰকাৰী কথা আছে তোমাক ক'বলৈ। ল'ৰাজনে ভাবিলে, আজি যিয়েই নহওক কিয় মই মোৰ ভালপোৱাৰ কথা জনামেই। আবেলি সময়ত পাৰ্কত দুই লগ হ'ল। ছোৱালীজনীয়ে ক'লে, প্ৰথমে তোমাৰ কথাটো কোৱা, তাৰপাছত মই ক'ম। ল'ৰাজনে ক'লে, নহয়, আগত তুমি কোৱা, তাৰপাছত মই ক'ম। ছোৱালীজনীয়ে ক'লে, ঠিক আছে, হ'ব দিয়া তেন্তে। শুনা, অহা সপ্তাহত মোৰ বিয়া আৰু তুমি হৈছা মোৰ বিয়াৰ আটাইতকৈ স্পেচিয়েল গেষ্ট। ল'ৰাজনে ছোৱালীজনীৰ কথা শুনাৰ লগে লগে যেন তাৰ বুকুখন ফাটি যোৱাৰ দৰে অনুভৱ কৰিলে আৰু লাহেকৈ ক'লে, মোৰ কথাটো জনোৱাত বহুত পলম হৈ গ'ল। অলপ সময়ৰ পিছত দুয়োকে বাই জনাই নিজৰ ঘৰলৈ গ'লগৈ। দুদিন পিছত ল'ৰাজনে ছোৱালীজনীলৈ ফোন কৰিলে আৰু পাৰ্কত লগ ধৰিবলৈ ক'লে। আবেলি সময়ত দুই লগ হ'ল আৰু ল'ৰাজনে ছোৱালীজনীক ক'লে, মই অহাকাইলৈ চেন্নাইত যাম বিশেষ কামৰ বাবে, এমাহৰ কাৰণে, গতিকে মই তোমাৰ বিয়াত থাকিব নোৱাৰিম, মোক ক্ষমা কৰি দিবা। ছোৱালীজনীয়ে ক'বলৈ ধৰিলে, তুমি নাথাকিলে বিয়া কেনেকৈ হ'ব? ল'ৰাজনে ক'লে, কিয় নহ'ব, সকলোতো ঠিকেই আছে। ছোৱালীজনীয়ে ক'লে, কিন্তু মোৰ বিয়া যাৰ লগত হ'ব তেখেত যে থাকিবই লাগিব। ল'ৰাজনে আচৰিত হৈ ক'লে, মানে তুমি কি ক'ব বিচাৰিছা? ছোৱালীজনীয়ে ক'লে, তোমাৰ বন্ধুজনে মোক এমাহ আগতেই জনালে তুমি যে মোক ভাল পোৱাৰ কথা। ল'ৰাজনৰ চকুত দুটোপাল চকুলো নিগৰি আহে আৰু সি আই লাভ ইউ বুলি কৈ ছোৱালীজনীক সাৱটি ধৰিলে। লাভ ইউ টু পাগল বুলি কৈ ছোৱালীজনীও ল'ৰাজনক সাৱটি ধৰিলে। এয়া আছিল এটা সৰু প্ৰেম কাহিনী। কাহিনীটো যদি ভাল লাগিছে শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব। সঁচা ভাল পোৱাৰ এয়া জয়। আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।